বেডশিট লগাই দিছো আৰু লেম্প চেমো লগাই দিলো নতুন ৰুমটো ধুনীয়াকে সজাই থলো দে ৰুমটো ধুনীয়াকে শুনো কাৰণে সফা কৰি দিলো এই টেবুলৰ ফালে মই ল্যাপটপ এটা থৈ দিছো হি গেম চেম খেলে নহয় আৰু ধুনীয়াকে বেডশিট লগাই দিলো সফাকে আৰু কভাৰডত কাপোৰবোৰ জাপি ভালকে অৰেঞ্জ কৰি দিলো এতিয়া শুনুবাগৰ ৰুমটো ধুনীয়াকে ডেকোৰেট হৈ গ'ল এতিয়া মই যাওঁ ঐ ৰঞ্জিতা কি হৈ গ'ল আকৌ তোৰ ইমান মুখখন উতৰি আছে যে ঐ ৰঞ্জিতা গম পাইছ নে মোৰ ঘৰখনত একো ডালে গম পালো এজনী বস্তু মাগিবলৈ আহিছে মই হেৰিক ফোন কৰিলোঁ তাৰপিছত তোক কৈছোঁ দেই হেল্ল' ময়ো কথাটো পাতি আছোগে তয়ো কথাটো পাতি আগে তাৰপিছত মই কৈছোঁ দেই কি কৰিব লাগে হেল্ল' এই যে ৰঞ্জিতা ঘৰত যে ইমান গাল ধুনীয়া ধুনীয়া বস্তু দি সজাই থৈ দিছোঁ সেই লেপটপ যে লেপটপ নে চেপটপ সেইটো থৈ দিছে একদম লাইট ষ্টিক পাই যাওঁ কথাই ক'ব নালাগে গম পাইছ হেল্ল' গম পাইছ নে সেই গেট গেটি যে এই গাঁওখনৰ যে গেট গেটি চিচিটিভি সেই আমাৰ ঘৰলৈকে আকৌ নতুন ঘৰলৈকে ইমান ধুনীয়াকৈ বস্তু চস্তু সজাই থৈ দিছোঁ চাগে মাগিবলৈ আহিছে হপাইজনী ইমান চুৰণি মই জীৱনতো দেখা নাই দেই এই কথা কৈছে লেপটপ চেপটপ আনি থৈ দিছে নিজে পইচা দিয়া গোটাই কৈছোঁ এতিয়া মাগিবলৈ মই এটাও বস্তু দিব নাই হৰি ৰাম বুলি কৈছোঁ আৰু এজনী দেখোন বিচনাতে শুই গ'ল গেট গেটি কি হ'ল কচোন ক